দয়া কৰা প্ৰভু, কিমান নিদিয়া আৰু চব শেষ কৰি দিলে পানী আহি পেলানি। সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মোৰ এইটো বানপানীৰ পাৰ্ট 2 বনাই আছোঁ। গতিকে মোৰ ঘৰ আহি সোমাই গ'লি পানী দেখিছেনে? মোৰ অৱস্থা বেয়া হৈ গৈছে, চবফালে পানীয়ে পানী দেখিছেনে বাৰু? এইফালে হাঁহৰ গঁৰালটো পানী সোমালে। এই বহুত দ পানী, চাওক কিমান হৈ গৈছে। মোৰ পানী দেখিছেনে আপোনালোকে? কিমান পাই গৈছে মোৰ পানী। এইফালে হাঁহৰ গঁৰালো বুৰি গ'ল, ভিতৰত পানী সোমাই গ'ল। আজি হাঁহ ক'ত থওঁ তাকে চিন্তা হৈছে। পানী চাওক হাঁহৰ গঁৰালত, আজি হাঁহ ভিতৰতে বান্ধিব লাগিব। তথাপি বৰষুণ যাক নেৰাই হ'ল, ইমানেই পানী। ভঁৰালৰ ওচৰ পালে ঘৰৰ ভেটি চুৰ চুৰ হৈ গ'ল। তথাপি বৰষুণ নেৰাই হ'ল, কি কৰিব উপায় নাইকিয়া হ'ল আৰু দেই। পানীৰ সোঁত চাওক, কেনেকুৱা সোঁত বলি আছে পানী। মুঠতে সাংঘাতিক পানী হৈ আছে, যেনি চাব তেনি পানীয়ে পানী, পানীয়ে পানী। বহুতো অনিষ্ট হৈ গৈছে গাইছ। আমাৰ বহুত কঠীয়া নষ্ট হৈ গৈছে, ৰোৱাও নষ্ট হৈছে বহুতৰ। সাগৰৰ সদৃশ হৈ গৈছে পানী। দেখিছেনে বাৰু কিবা পানী হৈ গ'ল আমাৰ গোৱালজান আৰু পুলিকাটনি। কি লাগিলে বতৰটোৰ গাত ক'ব নোৱাৰো দেই। বৰ বেয়া ৰূপ লৈ ল'লে বতৰে আমাৰ। বহু কঠীয়া চঠীয়া নষ্ট কৰি গোটেইখন ধ্বংস কৰি দিছে। ক'ত যে লাগি আছিলে ইমান পানী, একো ক'বই পৰা নাই। গতিকে আৰু দেখুৱাই আছোঁ, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। বৰবাদ হৈ গ'লো, এইবেলি বৰবাদ হৈ গ'লো, খেতি নাই। এনেকুৱা পানীত কি খেতি কৰিব? এতিয়া ক'ব লাগিব কি কৰিবি। এই বৰষুণ যাকো নেৰাই হ'ল। ইন্দ্ৰ দেৱতা ইমান কৃপা দৃষ্টি হৈছে, গোটেইখন মানে বানপানী কৰি দিলে। নেথাকিলে নায়েই, দিলে মানে একেবাৰে বানপানী কৰি পঠিয়াইছে। ইমানেই কৃপা দৃষ্টি হৈছে। আঠখেলীয়া ৰাইজৰ ওপৰত এতিয়া 3-4খনমান গাঁও এনেদৰে পানীৰ তলতে আছে বুলি ক'ব লাগিব আৰু। চাওকচোন বাৰু, বৰষুণ নেৰাই হ'ল। কিমান দিনলৈ দিয়ে ঠিকানে নাই। কিনি ওলাই যাবই পৰা নাই, ঘৰৰ ভিতৰতে সোমাই আছোঁ আৰু। বানপানীতে শাক পাচলি নাইকিয়া হ'ল, দেখিছেনে কি খাবলগীয়া হৈছে। এইফালে দাইল, আলু চালু নাই দাইলত, সুদা পানী। এনেকুৱাই অৱস্থা হৈ গৈছে। মানুহজনৰ ঘৰলৈ গৈ আছোঁ, আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা পৰিস্থিতি আছে ইয়াতো। মোৰ নিজৰ ঘৰখনটো বা আপোনালোকক দেখুৱালে, এতিয়া সেই ঘৰখন চাওঁগৈ ব'লক। 11টা বজাৰ পৰা আছে ছাগলী ট্ৰেইনিং। ৰাতিপুৱা ভাত আমাৰ সুদাই সুদাই খাই আছোঁ দেই। হা? ভাত পইচা যোৱা মাৰিব পৰা নাই ধোন। বনাই খাইছা? খাই থাকা। কি খাবি? আৰু কল পচলা
কলপচলা খাম তাৰপিছত ঘুগুনি খাম ক'ত পাবি পইচা ক'ত পাবি বানপানীৰ ওপৰতে পইচা ক'ত পাবি তই এইবোৰ খাবলৈ চাই যাম ক'ত পাবি পইচা মই থৈ দিছোঁ ক'ত থৈছ থৈ দিছোঁ ক'ত টেকেলিত থৈ দিছোঁ হে ওপৰত থৈ দিছোঁ টেকেলিত টেকেলি থৈ দিছ মোকো 2 টকামান দিবি দেই নিদিওঁ কেলে দিবি আকৌ নহ'ব দিলোঁ এই দিব লাগিব হেল্ল' পানী চক কেনেকুৱা পানী হৈছে ইয়াত এককাল পানী পানী সুত চাব নি আপোনালোকে পানী সুত চাওক এই টুকুৰা আমাৰ কঠীয়া বহুত কষ্টত বনাই আছোঁ দেই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পানী উপায় নাইকিয়া আছে বহুত পানী হৈ আছে ফোন এটা আহি আছে অলপ অসুবিধা এটা কৰি আছে বাৰু তাৰপৰা পানী সুতটো ৰাখিবলৈ কি কৰিছোঁ আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাই থাকিব অকণ স্কিপ নকৰিব এইটো মই দ্বিতীয় পাৰ্ট বনাই আছোঁ ছেকেণ্ড পাৰ্ট এনেকৈ কলগছ লগাই দিলোঁ তাৰপৰা সেইফালে চক কলগছৰ ভূত উঠি ধেমালি কৰি আছে দেখিছেনে আপোনালোকে এয়া হ'ল মোৰ কঠীয়া লুকালেগৈ আৰু তেতিয়াহ'লে বৰ হেৰি কৰি নাথাকোঁ পানীত মোবাইল কৰিলে বৰ ডাঙৰ কথা হ'ব ঘৰলৈ গৈ থাকোঁ এয়া দেখিছেনে ভূচল আছে পানীয়ে আৰু এইবোৰ কৰিবলৈ আহিব লাগে দেই পানীয়ে এইখিনি নদী আছে হ'ব হাঁহৰ গঁৰালটো গুৰি যোৱাৰ কাৰণে ভিতৰত পানী হোৱা মানে কি কৰিলোঁ তাৰ উপায়টো চাব নেকি আমাৰ দুৰ্গতি হাঁহকো কি ব্যৱস্থা কৰি দিবলগীয়া হৈছে গতিকে অকল মোৰে নহয় এনেকুৱা হাহাকাৰ বহুতৰে হৈছে গতিকে আপোনালোকক দেখুৱাই আছোঁ যে তাৰ ব্যৱস্থাটো মই কি কৰিছোঁ হাঁহৰ গঁৰালত যিহেতু পানী হৈ গ'ল গোটেই চাওকচোন কিমান পানী তাৰ বাবে এখন ভূত তৈয়াৰ কৰি দিলোঁ যাতে হাঁহকেইটা পানীত থাকিবলগীয়া অৱস্থা নহয় গোটেই পানী আৰু কিনো কম দুখৰ কথা গম পাইছেই নহয় গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ বৰ বেছি দীঘলীয়া কৰি নাথাকোঁ ভিডিঅ'টো এনেই অৱস্থা বেয়া হৈ আছে আপোনালোকক দেখুৱাইছোঁ যে আমাৰ কি পৰিস্থিতি হৈছে যাতে চৰকাৰেও অলপমান সা সুবিধা দিব বুলি আশা কৰিছোঁ গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু এইফালে আমাৰ আহি গ'ল সৈন্যসকল এইয়া ভুজিয়া খোৱাত ব্যস্ত বানপানীত হাই এটা দি দে হাই দিবলৈ উপায় নাই ভুজিয়া লৈ আছে আজিলৈ ভিডিঅ'টো
আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।